এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি মই উপস্থিত আছোঁ মাৰ ঘৰ ফৰাগাঁও আৰু ইয়াত ভাইটিহঁতে পাচলি খেতি কৰিছে, বতৰৰ পাচলি, তাকে অলপ দেখাওঁ। ধুনীয়া এইটো কোমোৰা জালি আৰু আছে, এইটো আৰম্ভ হৈছে, লাগিছে বাৰু। আৰু এইফালে চাওক আৰু এই তিতাকেৰেলা, তাৰ লগতে তিতাকেৰেলা গছো দিছোঁ। তিতাকেৰেলা এয়া লাগিব ধৰিছে লাহে লাহে। এয়া তিতাকেৰেলা আপোনালোকে চাব পাৰে। এয়া একেডাল গছতে দিছোঁ তিতাকেৰেলা আৰু জাতিলাও। চাওক আপোনালোকে। আৰু এইফালে নতুনকৈ দিছোঁ কাকিয়ল দিছোঁ, ইয়াতে কাকিয়লৰ হেৰি দিছোঁ। তাৰপিছতে এয়া আমাৰ ভোল গছ, ভোল লগা নাই বৰ্তমান বাৰু, এয়া ফুলিব ধৰিছে এইবিলাক। এতিয়া বৰ্তমান ৰুইছে মালভোগ কলৰ খেতি কৰিছোঁ। এইবিলাক চাব পাৰে, মালভোগ কল খেতি কৰিছোঁ, লাগিছে। এইফালে ইয়াত দিছোঁ আপোনাৰ মেমেধু, যে মূলা আছে এইফালে, এই চাইডত এইফালে আছে আপোনাৰ দাংবডি, এইফালে আপোনাৰ লাই শাক, এইফালে লফা, এনেকৈ দিছোঁ আৰু। হ'ব, আপোনালোকে দেখিব যেতিয়া হয় দেখা পাব। হ'ব, কি কৰি আছা? কৰি এবাৰ এয়া খেতি দৰান খেতি কৰিব লাগিব। মূলা, লাই, লফা গুটি পেলাই খান্দি আছে। আমাৰ ডাঙৰ পুলিটো পানী দিছো। এইটো গুটি লাই মাছ, এই মাকৈ গুটিটো লাই হ'ব। এইটো নীলা ৰঙা, এইটো এই ঠাইটো নকৰি এইটো আছে। তুমি কি কৈছা? কৈ দিয়া এবাৰ। মই আমাৰ ডাঙৰ পুলিটো পানী লৈ আহো। কৈ দিয়া পানী তুমি কি কৈছা? এয়া সি কৰা